কিছুদিন পূৰ্বে নিউজ চেনেলত গো মাফিয়া সন্দৰ্ভত এক বাতৰি প্ৰকাশ পাইছিল। সেই বাতৰিত নগাঁও জিলাৰ আমতলা গেৰুৱাগাঁও আদি অঞ্চলৰ কিছুমান স্থানীয় যুৱকৰ নাম কোনো দুষ্ট চক্ৰই সাঙুৰ খুৱাই দিয়ে। যুৱকসকলৰ ভিতৰত গাঁওৰক্ষী বাহিনীৰ লোকো আছে। গাঁওৰক্ষী বাহিনী আৰু সচেতন যুৱক কেইজনৰ ভাষ্যমতে তেওঁলোক এইবোৰ বিষয়ৰ লগত কোনোদিনেই জড়িত নহয়। যুৱকসকলে প্ৰত্যাহ্বান জনাইছে যে যদি তেওঁলোকক গো মাফিয়া বুলি প্ৰমাণ কৰিব পাৰে তেন্তে তেওঁলোকক আইনে যি শাস্তি দিয়ে সেয়া মূৰ পাতি ল'বলৈ বাধ্য থাকিব। যুৱকসকলৰ মতে অঞ্চলটোৰ কেইজনমান গো মাফিয়াই পুলিচৰ চকুত ধূলি দি বাংলাদেশলৈ অবৈধভাৱে গৰু সৰবৰাহ কৰি আহিছে। কিন্তু গাঁওৰক্ষী বাহিনী আৰু অঞ্চলটোৰ কেইজনমান সচেতন যুৱকে তেওঁলোকৰ ব্যৱসায়ত বাধা দিয়াৰ কাৰণে সেই দুষ্ট চক্ৰই কোনো অসৎ উপায় অৱলম্বন কৰি কোনো ধৰণৰ প্ৰমাণ বা তথ্য পাতি নোহোৱাকৈ তেওঁলোকৰ নাম সংবাদ মাধ্যমত প্ৰচাৰ কৰে। এই বিষয়ে অতি শীঘ্ৰেই তেওঁলোক আইনৰ কাষ চাপিব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে। নিউজ ডেস্ক ৰিপৰ্ট। আমি তেনেকুৱা গৰু কাৰোবাৰো তেনেকুৱা নকৰোঁ। এক নম্বৰ কথা হৈছে কি আমি বিডিবিৰ মানুহ। তাৰপিছতে আমি বিডিবিত মানে যেতিয়া পহৰা দিওঁ, পহৰা দিয়াত থাকোঁতে তেতিয়া কিবা এটা দুষ্ট চক্ৰই মানে কি গৰুৰ ব্যৱস্থা কৰে। সিহঁতে মানে কি কিবা বাংলাদেশলৈ চালান দিব বিচাৰিছে, মানে সেইটো চক্ৰই মানে কি দিব নোৱাৰাৰ কাৰণে আমি কেইজনমান বিডিবি আছিলোঁ আমি লগতে। তাত সেই কেইজন মানে কিবা এটা নিউজ পৰ্টেলত বজাইছে তেনেকুৱা, কিন্তু আমি অৰিজিনেলি গো মাফিয়া নহয়, কিন্তু আমিহে বিডিবিৰ মানুহ। এক নম্বৰ কথা এইটোৱে। আৰু দুই নম্বৰতে মানে কি সিহঁতে মানে কি গৰু সৰবৰাহ কৰে যে, মানে সিহঁতে সৰবৰাহ কৰি থাকে। তাত মানে কি আমাৰ কেইজন মানে আমাৰ বিডিবিৰো আছে আৰু বাদ বাকী আমি গাঁৱৰ ৰাইজেও মিলি পেলাই আমি তাক মানা কৰিছোঁ। মানে এই মানুহজনে মানে কি অমান্তিক মানে কামটো এইটো কৰিছে। কিবা নিউজ চেনেলত আমাৰ নামকেইটা তেনেকুৱা গো মাফিয়া বুলি আমাক দি দিছে। নাই এই সন্দৰ্ভত আইনৰ কাষ চপা নাই, কিন্তু কালি আমি আইনৰ কাষ চাপিম। অলৰেডি আমি উকিলৰ লগত কথা পাতি আহিছোঁ। কৈছে কিবা স্পষ্টীকৰণ দিব লাগে আমাক ৰাইজৰ সৈতে। সেইকাৰণে আমি আমাৰ গাঁৱৰ বিডিবি আছে, আমাৰ বিডিবিৰ লগত কথা বতৰা পাতি মানে আমি এইটো স্পষ্টীকৰণটো দিছোঁ এইটো কাৰণেতেই যে আমি যিকেইজন মানুহ আছে, আমাৰ মানুহ আছে কেইজনমান 10জনমান মানুহ দিছে আমাৰ এই। তাৰ ভিতৰত শ্বৰীফ, জাহাংগীৰ, আকৌ ইদু, ৱাহিদুল, আইজুল, ৱাহিদুল, ফৰিদ, এই কেইজনমান মানুহ, নাজিৰ, এই কেইজনমান মানুহৰ নামত নাম দিছে। কিন্তু নাম দিয়াত কিন্তু এইটো আমাৰ কোনো আপত্তি নাইকিয়া, কিন্তু অৰিজিনেলি যিজন মানুহে যে গো মাফিয়া কৰে তাহাঁতক দিয়াটো আমাৰ বেছি ভাল হৈছে, ৰাইজৰ কাৰণে ভাল হৈছিলে। আমাৰ কি প্ৰমাণ আছে দোষী, আমি যে দোষী, আমাক যে দোষী বনাইছে তেনেকুৱা, সেই দোষীত কি প্ৰমাণ আছে আমাক স্পষ্টীকৰণটো দিয়ক। সি যদি আমি দোষী হওঁ আমি মূৰ পাতি বিচাৰ, আমি যিটো দোষীত বিচাৰ যিটো উচিত তদন্ত হয়। যোৱা 29 তাৰিখে কিবা এটা নিউজ চেনেলত আমাৰ জেগা কেইটামান ল'ৰা নাম কিবা এটা দুষ্ট চক্ৰই সিহঁতে নিউজ চেনেলত উঠাই দিছে গো মাফিয়া বুলি। আৰু আচলতে আমি গো মাফিয়া নহয়, আমি বিডিবিৰ মানুহ হওঁ। আমি ৰাতি আমাৰ জেগাত পহৰা দিওঁ কাৰণে এই দুষ্ট চক্ৰকেইটাই মানে সিহঁতে গৰু লুট কৰিব নোৱাৰে, আৰু সেইটো লুট কৰিব নোৱাৰাৰ কাৰণে আমাক কেইটামান ল'ৰাক ফচাই দিছে। আৰু ফচাই দিয়াৰ পিছত এতিয়া আমি এইটোৰ বিচাৰ চাই আছোঁ, আৰু এইটো উচিত তদন্ত হ'ব লাগে। আৰু আমাৰ কি প্ৰমাণ আছে বাংলাদেশত আমি গৰু চালান দিওঁ বুলি মেঘালয় হয়, এইটো প্ৰমাণ আমাৰ লাগে। ফেক নিউজ হয়, এইটো মানে অৰিজিনেলি নহয়। সিহঁতে মানে গৰু বেপাৰ মানে বিজনেছ নিজে একো নকৰে। ইহঁতে কি কিবা গো মাফিয়াৰ লগত জড়িত হৈ আছে নেকি? নাই সিহঁত মানে গৰু বিডিবিৰ মানুহ হয়। সিহঁতৰ কাৰণে মানে বেলেগ মানুহ আছে যে মানে গৰু বেপাৰ কৰে, সিহঁতে মানে গৰু মাফিয়া হয়। সিহঁত মানে গৰু পাৰ্চেল কৰিব নোৱাৰে, সেইকাৰণে মানে সিহঁতৰ নামত মানে সঁচাই মানে ফেক নিউজটো বনাইছে।